মোৰ কিডনি কেনেকৈ বেয়া হৈছিল আৰু ইমান বেছি ক্ৰিটিনাইন কেনেকৈ বাঢ়ি গৈছিল সকলোখিনি মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ। আপোনালোকে চাইছে, আৰু যিসকলে চোৱা নাই মোৰ প্ৰফাইলত গৈ ভিডিঅ'টো চাই ল'ব। আজি মই মোৰ কিডনি ট্ৰান্সপ্লাণ্টৰ বিষয়ে ক'ম, ক'ত কিডনি ট্ৰান্সপ্লাণ্ট কৰিলোঁ আৰু কেতিয়া কৰিলোঁ আৰু মোৰ কিডনি ডনাৰ কোন আছিলে, এই সকলোখিনি ক'ম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে পায়। আৰু কাৰণ কিয় এই ভিডিঅ'টোৰ পৰা অলপ কিছু হ'লেও বহুতে কিবা অলপ শিকিব পাৰিব, কাৰণ ইয়াতে মোৰ অভিজ্ঞতা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ অভিজ্ঞতাখিনি হয়তো কাৰোবাৰ নহয় কাৰোবাৰ জীৱনত কামত আহিব পাৰে, সেয়ে কৈছোঁ যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব। নমস্কাৰ, মই ডিজু বড়ো, কিডনি ট্ৰান্সপ্লাণ্ট পেচেণ্ট। মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। আজি এই ভিডিঅ'টোত মই মোৰ ট্ৰান্সপ্লাণ্টৰ যাত্ৰাৰ বিষয়ে ক'ম, যে ক'ত ট্ৰান্সপ্লাণ্ট কৰিলোঁ আৰু মোৰ কিডনি ডনাৰ কোন আছিলে আৰু কিমান টকা খৰচ হ'ল মোৰ কিডনি ট্ৰান্সপ্লাণ্ট কৰোঁতে, এইখিনি মই গোটেইখিনিয়ে ক'ম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লাইক কমেণ্ট কৰিলে মোৰ ভাল লাগিব, মোৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰি থাকিব, গোটেইখিনি মই শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। প্ৰথমতে মই গোটেই হেৰাই পেলাইছিলোঁ নিজৰ শৰীৰ, মন। তাৰপিছত মই উপলব্ধি কৰিলোঁ যে মই জীয়াই থাকিব লাগিব, মই জীয়াই থাকিব লাগিব মোৰ মাৰ কাৰণে আৰু সেই ছোৱালীজনীৰ কাৰণে, যিজনী নেকি নিজৰ পঢ়া শুনা, মা দেউতা, ঘৰ সকলো ত্যাগ কৰি মোক ভাল কৰাৰ প্ৰচেষ্টা কৰি আছে, দিনে ৰাতি মোৰ লগত লাগি আছে। সেই ছোৱালীজনীৰ কাৰণে মই জীয়াই থাকিব লাগিব। তাৰপিছত এইখিনি চিন্তা কৰাৰ পিছত মই মাৰ লগত কথা পাতিলোঁ যে মা, মোক তই কিডনি দিবিনে? মই জীয়াই থাকিব বিচাৰোঁ, তই মোক কিডনিটো দান কৰ। এনেকৈ মই মাক ক'লোঁ। মায়ে ক'লে, তোক মই কিডনি দিম, কিন্তু ইমান টকা ক'ত পাম আমি, কোনে দিব আমাক ইমান টকা বুলি মায়ে চিন্তা কৰিলে আৰু ক'লে মোক। তাৰপিছত মই মাক এটাই কথা কৈছোঁ যে তই এইবিলাক চিন্তা কৰিব নালাগে, টকা পইচা মই গোটেই যোগাৰ কৰিম, তই খালি মোক কিডনিটো দিলেই হ'ল, তই খালি ভয় কৰিব নালাগে, গোটেই আমি আছোঁ তোৰ লগত, আৰু মোক আছে সহায় কৰা মানুহ, মোক সহায় কৰিব বুলি পেলাই মই এইখিনি ফুল কনফিডেঞ্চত মাক ক'লোঁ। তাৰপিছত এনেকৈ তেতিয়া মই ডায়ালিচিছ কৰি আছোঁ, ৰঙিয়াত মই ডায়ালিচিছ কৰি আছোঁ। এই ৰঙিয়া এপ'ল' চেণ্টাৰত মই ডায়ালিচিছ কৰি আছোঁ, তাতে ডায়ালিচিছ চেণ্টাৰ আছে। তাৰপিছত তাত থাকি এনেকৈ মই ইফালে সিফালে বহুত সহায় বিচাৰি ফুৰিছোঁ, যাক যেনেকৈ পাৰোঁ। ফেচবুকত প'ষ্ট দিছোঁ, কাৰোবাক কিবা এনেকৈ কথা পাতিছোঁ যে কিডনি ট্ৰান্সপ্লাণ্ট কৰিব পাৰা, এনেকৈ ক'ৰবাত এনজিঅ' চেনজিঅ' পোৱা যাব নেকি বুলি মই বহুত বিচাৰিছোঁ, বহুতৰ লগত কথা পাতিছোঁ, কিন্তু কোনোফালে মই সঁহাৰি পোৱা নাছিলোঁ। পিছত আমাৰ ইয়াৰে ভেৰগাঁৱৰ বিজেপি নেতা ফটিক কছাৰী দাদাৰ লগত কথা পাতিলোঁ। তাৰপিছত দাদাই ক'লে যে বিশ্বজিৎ দৈমাৰী ছাৰৰ লগত লগ কৰিবৰ কাৰণে। তাৰপিছত তেখেতে লগ কৰাই দিলে মোক এদিন। লগ কৰাই দিয়াত ছাৰৰ লগত কথা পাতিলোঁ। ছাৰে ক'লে যে যদি মায়ে যদি কিডনি দিব তেতিয়াহ'লে তুমি GMCHলৈ যোৱা, তাতে মই গোটেইখিনি তোমাক ব্যৱস্থা কৰি দিম বুলি। তাৰপিছত তাৰে এজন ল'ৰা আছে দীপজ্যোতি দাস বুলি পেলাই, তেখেতৰ নাম্বাৰটো দিলে মোক ছাৰে। তাৰপিছত তেখেতৰ লগত ফোনত কথা পাতিলোঁ। ফোনত কথা পতাৰ পিছত তেখেতে ক'লে যে হ'ব, এতিয়া আহা, ডক্টৰৰ লগত কথা পাতিম বুলি। তাৰপিছত তাৰ পিছদিনা মই GMCHলৈ গুচি গ'লোঁ। গুচি যোৱাৰ পিছত ডক্টৰ মঞ্জুৰী শৰ্মা বাইদেউক লগ কৰিলোঁ। লগ কৰি বাইদেউৰ লগত কথা পাতিলোঁ। বাইদেৱে কিছুমান টেষ্ট কৰিব দিলে মাৰ আৰু মোৰ। সেই টেষ্টখিনি GMCৰ বাহিৰত কৰিব লগা হয়, সেই ডক্টৰ লালপেট বুলি পেলাই তাতে কৰিলোঁ, চানমাৰিত আছে। তাতে সেই টেষ্টখিনি দুদিনৰ পিছত ৰিপৰ্ট আহিলে। ৰিপৰ্টটো অহাৰ পিছত পজিটিভে আহিল, দুজনৰে ব্লাড গ্ৰুপবিলাকো মিলিছে, গোটেই ক্ৰছমেটবিলাক গোটেই মিলিছে। মিলাৰ পিছত বাইদেৱে কৰিব পাৰিব বুলি পেলাই ক'লে। তাৰপিছত আৰু বহুত কিবা কিবি টেষ্ট আছে, সেই টেষ্টখিনি আগতে কৰিব লাগিব বুলি ক'লে। তাৰপিছত এইখিনি টেষ্টটো কৰাৰ কাৰণে ৰেডি হ'লোঁ ময়ো। ৰেডি হোৱাৰ পিছত এতিয়াতো আৰু পইচা পাতিৰ কথা আছে। তাৰপিছত এনেকৈ ঘৰত আহিলোঁ, এইখিনি ৰিপৰ্ট দেখাই। ঘৰত আহি এনেকৈ থাকিলোঁ কেইদিনমান। তাৰপিছত টেষ্ট আৰু বেলেগ টেষ্টৰ কাৰণে আৰু গ'লোঁ। সেনেকৈ টেষ্টবিলাক কৰি গোটেইখিনি টেষ্ট পূৰা ঠিকেই আছে, মোৰ একো প্ৰব্লেম নাই। মাৰ আৰু মোৰ গোটেই মিলি গৈছে। মিলি যোৱাৰ পিছত সেনেকৈ ডায়ালিচিছ, যিহেতু মই ডায়ালিচিছো কৰি আছোঁ, ডায়ালিচিছৰ কাৰণে মই ৰঙিয়া যাই থাকিব লাগে, তাৰ কাৰণেও মোক পইচা লাগে। তাৰপিছত GMCত এদিন গাড়ী ভাড়াই লাগে 3,000-3,500 টকা গাড়ী ভাড়া, এনেকৈ খোৱা লোৱাতেই লাগে। বাকী টেষ্টবিলাকতো আছে। তো ইমান পইচা একদম ক'ত পাম ক'ত নাপাম, মই পগলাৰ দৰে ইফালে ইফালে বিচাৰি ফুৰোঁ। তাৰপিছত ডায়ালিচিছতো যাওঁ, এনি টাইম দিনে ৰাতি মাথাটোত পইচাৰে কথা, আৰু ক'ত পাম পইচা, সেইটোৱে ভাবি থাকোঁ। মোবাইলত এনেকুৱা এটা কণ্টেক্ট নাম্বাৰ নাই যিটো কণ্টেক্ট নাম্বাৰত মই ফোন কৰি পেলাই পইচা খোজা নাই। প্ৰত্যেকজনকে একদম পইচা খোজোঁ, আৰু যোনে যি পাৰে মোক সহায় কৰিছে, সকলোৱে মোক সহায় কৰিছে। 1 টকা 2 টকা 500 1000 যি পাৰে একদম নিজৰ অনুযায়ী মোক সহায় কৰিছে। তো সেনেকৈ মই ডায়ালিচিছ কৰি আছোঁ, আৰু সেই তাৰ টেষ্টখিনিও মই কৰি আছোঁ। ক্লাছত কৰি সেনেকৈ অলপ ডাঙৰ টেষ্ট কৰিব দিলে, HLA বুলি কয়। তাৰপিছত সেই টেষ্টটো মোটামুটি 30-35 হাজাৰমান টকা লাগে, দুজনৰে কৰিব লাগে। এজনক 14-15 হাজাৰমানকৈ পৰে আৰু। তাৰপিছত সেই টেষ্টখিনি এতিয়া মই কৰিবৰ কাৰণে ইমান পইচাটো মোৰ নাই। তাৰপিছত আকৌ এদিন আমাৰ ইয়াতে জোচাং ছাৰক লগ কৰিলোঁ। তাৰপিছত ফটিক দাকো লগ কৰি আছোঁ। তাৰপিছত এনেকৈ তেওঁলোকৰ লগতো কথা পাতিলোঁ যে মোক কিবাকৈ পইচাটো যোগাৰ কৰি দিয়ক বুলি পেলাই, MLA ফাণ্ডৰ পৰা কিবা এটা মোক যোগাৰ কৰি দিয়ক বুলি পেলাই। তাৰপিছত কাৰণ
মেডিকেলতো যিখিনি মানে খৰচা হ'ব সেইখিনি গোটেই মোক বিশ্বজিৎ দৈমাৰী ছাৰে বহন কৰিম বুলি কৈছে আৰু কৰিছে। তাতে যিমানখিনি টেষ্ট জি এম চিৰ ভিতৰত যিমানখিনি টেষ্ট হৈছে সেইখিনি গোটেই মোক ছাৰে ফ্ৰী কৰি দিছে, গোটেইখিনি মোৰ ফ্ৰী হৈছে, তাতে মোৰ পইচা লগা হোৱা নাই 1 টকাও। তাৰপিছত এনেকৈ এতিয়া সেই টেষ্টখিনি কৰিবৰ কাৰণে এতিয়া পইচা বিচাৰি নাপাওঁ। তাৰপিছত দীপজ্যোতি দাও ছাৰৰ লগত কথা পতাৰ পিছত সেনেকৈ লগালগ মানে 1 লাখ টকাৰ মোক চেক এখন পঠাই দিলে। তাৰপিছত প্ৰতীক দা জোচাং ছাৰহঁতে মোক ঘৰত আহি চেকখন দি গ'ল। চেকখন পোৱাৰ পিছত মই সেই টেষ্টবিলাক কৰিলোঁ। টেষ্টবিলাক কৰি মোটামুটি সেইবিলাক টেষ্ট কৰাৰ পিছত তাৰপিছত আৰু বহুত কিবা কাম আছে। NOC ওলাব লাগে, NHM-ৰ পৰা ফৰ্ম আনি তাৰপিছত কৰ্টৰ পৰা সেইবিলাক লিখা কৰি আকৌ মেজিষ্ট্ৰেটৰ পৰা চাইন ল'ব লাগে। সেইখিনি মই লগালগ কৰিলোঁ। মুঠতে সম্পূৰ্ণ কাম গোটেই নিজে কৰিছোঁ আৰু সেইবিলাকত চব আমাৰ ওদালগুৰি যোৱা ক'ৰবাত যোৱা সেইখিনি গোটেই একদম কৰিলোঁ নিজে। NOC আহিলে, তাৰপিছত GMCHত মিটিঙৰ কাৰণে মাতিলে ডনাৰক, মিটিঙতো পূৰা অ'কে হৈ গ'ল। তাৰপিছতে 2 দিন পিছত মোক মাতিল GMCHৰ পৰা ফোন কৰি কৈছে যে ডিজু তুমি অহাকালি মেডিকেলত আহা, তুমি এডমিট হ'ব লাগিব, তোমাৰ ট্ৰান্সপ্লাণ্ট কৰিম বুলি ক'লে। তাৰপিছত লগালগ তেতিয়া মই ডায়ালিচিছে কৰি আছিলোঁ ৰঙিয়াত। ডায়ালিচিছ কৰি থাকোঁতে মোক ফোন কৰিছে হস্পিটেলৰ পৰা। তাৰপিছত আহি লগালগ নেক্সট দিনা গুচি গ'লোঁ GMCত। তাতে গ'লোঁ, যাই এডমিট হ'লোঁ। এডমিট হোৱাৰ লগে লগে মোক তাতে বেড মোৰ কাৰণে ৰেডি কৰি থৈ দিছে ডক্টৰে। তাৰপিছত বেডটো দিলে, বেডত থাকিলোঁ। থকাৰ পিছত সেইদিন সেনেকৈ থাকিলোঁ। নেক্সট দিনা ৰাতিপুৱাৰ পৰা টেষ্ট আৰম্ভ। মাক ইউৰলজিৰ পৰা মাক টেষ্ট দিলে কেইটামান। সেই টেষ্টকেইটা গোটেই বাহিৰত কৰিব দিলে। তেতিয়া মোৰ লগত মাত্ৰ 30,000 টকা আছে। 30,000 টকা লৈ মই ট্ৰান্সপ্লাণ্ট কৰিবৰ কাৰণে মেডিকেলত এডমিট হৈছোঁ। কেনে পাগলা ল'ৰা মই এটা। 30,000 টকা 30,000 টকা দ্বাৰা তোমাৰ ট্ৰান্সপ্লাণ্ট হয় নেকি আৰু। তাৰপিছত এনেকৈ যিকেইটা মাক টেষ্ট কৰিব দিলে সেইখিনি গোটেই বাহিৰত কৰিব লগা হ'ল। সেই টেষ্টকেইটাতে মোৰ 30,000 টকা চাফা হৈ গ'ল সেইদিনা। তাৰপিছত 30,000 টকা চাফা হৈ যোৱাৰ পিছত এতিয়া কি কৰিম মই, আৰুতো টেষ্ট লিখি দি আছে, এইটো কৰ সেইটো কৰ। তাৰপিছত এইফালে লগত মানুহে নাই, এইফালে ঘৰতো কোনো নাই মোক পইচা বিচাৰি দিয়া মানুহ। তাৰপিছত যাক যেনেকৈ পৰা ফোন কৰিছোঁ। তাৰপিছত এনেকৈ ফোন কৰিছোঁ, যাই যেনেকৈ পৰা দিও আছে, পঠাই আছে। তাৰপিছত এনেকুৱা হৈ গ'ল, তাৰমানে পানী বটল কিনিবও পইচা নোহোৱা হৈ গৈছিল মোৰ সেনেকৈ। তাৰপিছত সেনেকৈ 2-3 দিন গ'ল। এইফালে ডায়ালিচিছো কৰি আছোঁ তাতে। তেতিয়া ডায়ালিচিছ নকৰিলে আৰু নহয়। ডায়ালিচিছটো কৰোঁ, কৰি পেলাই ইফালে লগত মানুহ নাই, তাই অকলে, মোৰ গাৰ্লফ্ৰেণ্ডে অকলে এইফালে যায়, ৰিপৰ্টবিলাক আনিব যায়। যিখিনি GMCৰ ভিতৰত হৈ আছে সেইখিনিতো পুৰণা বিল্ডিঙত হৈ আছে বেছিভাগ টেষ্টবিলাক। আৰু মই এডমিট হৈছোঁ নতুন বিল্ডিঙত, কাৰণ নেফ্ৰলজি ডিপাৰ্টমেণ্ট নতুন বিল্ডিঙত আছে, ছুপাৰ স্পেচিয়েলিটিত। তাৰপিছত এনেকৈ তাইতো চিনি নাপায়, মই ডায়ালিচিছ কৰি থাকোঁ। তাইক ভিডিঅ' কলটো লগাই লওঁ, যে ভিডিঅ' কলত দেখুৱাই যাই থাকিব দিওঁ আৰু যে কোনফালে যাব লাগে মই কৈ থাকোঁ, তাই ভিডিঅ' কলত দেখুৱাই যাই থাকে। এনেকৈ যাই এফালে ৰিপৰ্টবিলাক লৈ আনে। তাৰপিছত কিছুমান ডিপাৰ্টমেণ্টৰ পৰা মানে ট্ৰান্সপ্লাণ্টৰ কাৰণে ক্লিয়াৰিফিকেশ্যন আনিব লাগে, সেইবিলাক লিখাই লৈ আনে। তাৰপিছত ডায়ালিচিছ কৰা শেষ হ'লে ময়ো যাওঁ। মানে বেডত মই নাথাকোঁৱেই, তাৰমানে থাকিব টাইমেই নাই মোৰ, কাৰণ পেচেণ্ট 2জন হ'ল না। এইফালে মই আছোঁ আৰু মা আছে ইউৰলজিত। তাৰপিছত এনেকৈ কষ্ট দেখা পোৱাৰ কাৰণে ইউৰলজিও মাক মোৰ লগতে থৈ দিলে, তাৰমানে নেফ্ৰলজিত এনেকৈ, কাৰণ মানুহ নাই। তাৰপিছত এনেকৈ মাৰ কামখিনিও কৰি আছোঁ, মোৰখিনিও কৰি আছোঁ। যিসকলে এনেকৈ কিডনি ট্ৰান্সপ্লাণ্ট কৰি পাইছে, পেচেণ্টৰ লগত থাকি পাইছে, তেওঁলোকে গম পাব যে ট্ৰান্সপ্লাণ্টৰ কাৰণে কিমান কাম থাকে আৰু কিমান মানুহৰ প্ৰয়োজন হয়। মোটামুটি 4-5জন মানুহ লাগে, 2টা ডিপাৰ্টমেণ্ট হৈ যায়তো। গোটেই অকলে কৰিছোঁ। তাই আৰু মই ভৰি ইমান ডাঙৰ ফুলি গৈছিলে মোৰ, ভাত খাব টাইম নাপাওঁ। ডায়ালিচিছৰ পৰা ওলাই ডাইৰেক্ট মানে এইটো বিল্ডিঙৰ পৰা সেইটো বিল্ডিং দৌৰি থাকোঁ। এইটো ৰিপৰ্ট আনিব লাগে, সেইটো টেষ্ট কৰিব যাব লাগে, নিজে টেষ্ট কৰিব যাওঁ, নিজে ৰিপৰ্ট আনিব যাওঁ। ইফালে পইচাৰ মাথা মাৰিব লাগে। মুঠতে একদম চাৰিওফালৰ পৰা মোৰ বেমাৰ যে হৈ আছে, মোৰ মানে সেইটো মোৰ খেয়ালেই নাই। মোৰ এটাই মাত্ৰ মানে চিন্তা, এটাই বস্তু মোৰ সোমাই আছে যে মই ভাল হ'ব লাগে, মোৰ ট্ৰান্সপ্লাণ্ট হ'ব লাগে, মোৰ সেইখিনিয়ে। তাৰপিছত সেনেকৈ লাষ্টত এনেকুৱা হৈ গ'ল, তাৰমানে ফেচবুকত পোষ্ট দিলোঁ মই যে মোক অলপ সহায় কৰক। এনেকৈ সহায় বিচাৰি মই ফেচবুকত পোষ্ট দিলোঁ। 4 দিনমান আগত আৰু ট্ৰান্সপ্লাণ্টৰ 4 দিনমান আগত পোষ্ট দিয়াৰ পিছত মোক ইমানেই সহায় কৰিলে মানুহবিলাকে, মোটামুটি মোৰ 12 ঘণ্টাৰ ভিতৰত 20-25 হাজাৰ টকা মোৰ আহি গ'ল ফেচবুকৰ পৰা। তাৰপিছত 20-25 হাজাৰ টকা আহি গ'ল। আহি যোৱাৰ পিছত সেইখিনি টকাৰে একদম পূৰা বাহিৰৰ টেষ্ট মেডিচিনবিলাক আনিব লগাবিলাক আনি আছোঁ, হেৰি কৰি আছোঁ। এনেকৈ অলপ মানে সকাহ পালোঁ আৰু সেইখিনিৰ পৰা। GMCৰ ভিতৰত টেষ্টখিনি যিহেতু মোৰ ফ্ৰীয়ে হৈছে গোটেই, তাতে পইচা নালাগে। আৰু 2-এটা বাহিৰত কৰিব লগা হ'ল পিছত, সেইখিনিৰ কাৰণে টকা লাগে। আৰু যিখিনি নেকি অপাৰেশ্যনৰ যিখিনি মেডিচিন লাগে, মেডিচিন প্ৰায় গোটেই বাহিৰৰ পৰাই কিনিব লগা হৈছে। আৰু অপাৰেশ্যনৰ পেকেজ পাইছোঁ, অপাৰেশ্যনৰ কাৰণে আয়ুষ্মান কাৰ্ডৰ পৰা মই পেকেজ পাইছোঁ, মই পাইছোঁ, মায়ে পাইছে, 2জনে পাইছোঁ। সেইকাৰণে বহুতখিনি সহায় হৈছে সেইখিনিৰ পৰা, বহুতেই পাইছোঁ পেকেজ। মোটামুটি প্ৰায় 2-2.5 লাখ টকা মই আয়ুষ্মানৰ পৰা পালোঁ। মই পাইছোঁ, মাৰ খৰচাখিনিও পাইছোঁ গোটেই। অপাৰেশ্যনৰ বেছি ইউৰলজিতে খৰচা হয় বেছি। আৰু এনেকৈ লাষ্ট মুহূৰ্তত সেই 9 দিনমানৰ পিছত
মোৰ ট্ৰান্সপ্লাণ্ট ডেটটো আছিল যেনিবা যিদিনা মই এডমিট হ'লোঁ তাৰ 10 দিনৰ পিছত মোক ডেটটো আছিল আৰু মানে 10 দিন আগত মোক মাতিছিল তো সেনেকৈ মোটামুটি 6 দিনমান মোৰ পাৰ হ'ল তাৰপিছত আমাৰ খুৰা ল'ৰাটো গ'ল ভাইটি তাৰপিছত গাঁৱৰে এজন আৰু দুলত বুলি পেলাই ভাইটি হয় সিও গ'ল সেনে দুইজন তাৰপিছত মোৰ লগৰ এজন আছিল গুৱাহাটীতে হীৰকজ্যোতি তালুকদাৰ সিও আহিল এনে তিনিজনে থাকিল তিনিজনক মাৰ লগত থৈ দিলোঁ ইউৰ'লজিত তহঁতে মাৰ কামখিনি কৰ আৰু মোৰ কামখিনি মই নিজে কৰিম দে বুলি পেলাই তাৰপিছত এনেকৈ সিহঁতে মাৰ কামখিনি কৰিলে তেতিয়া মই অলপ পালোঁ ৰেষ্ট পালোঁ তাৰপিছত তথাপিও যেনিবা আৰু মই মানে নোৱাৰোৱে থাকিব কিবা অলপ দেৰি হ'লে মই নিজে গুচি যাওঁ মানে চাই নাথাকোঁ আৰু মই যদি যেনিবা ডায়লচিছ শেষ হয় বা ডায়লচিছ নাথাকা টাইমত নিজে দৌৰি যাওঁ মই কৰিম মই যাম মই পাৰিম বুলি পেলাই এনেকৈ তাৰপিছত কামখিনি কৰিলোঁ তাই বহুত কষ্ট কৰিছে তাই মানে এনেকুৱা ভাত পানী খাব টাইম নাপায় মোৰ লগতে মানে দুয়োটাই কেতিয়াবা এনেকুৱা হৈ যায় ক'ৰবাত চিৰিৰ ছাইডত যাই পেলাই মানুহ নোহোৱা জেগাত যাই দুয়োটাই কান্দি থাকোঁ এনেকৈ অৱস্থা হৈ গৈছিল তাৰপিছত এনেকৈ অপাৰেশ্যনৰ দিনটোলৈকে মানে এনেকুৱা পইচাই নোহোৱা হৈ গ'ল মোৰ লগত যে তিনিজন মানুহ আছে ইহঁতকো মানে ভাত খাবৰ কাৰণে পইচা দিব নোৱাৰা হৈ গ'লো মই এনেকৈ অৱস্থা হৈ গ'ল তাৰপিছত আমাৰ পেহী এজনী আছিল আমাৰ বিয়া হোৱা নাই তাই শুৱালকুছিত আছিল আগতে তাৰপিছত এনেকৈ মোৰ হওঁতে তাইকো মাতি পঠালোঁ তাই থাকিল তাৰপিছত তাৰপৰা তাই ঢুকালে বাৰু এতিয়া নাই আমাৰ মাজত তাইৰো বেমাৰ হয় জুন মাহত ঢুকালে তাই তাৰপিছত এনেকৈ হেৰি কৰি অপাৰেশ্যনৰ দিনটোলৈকে এতিয়া পইচাই নাই মোৰ লগত তাৰপিছত এনেকৈ ৰাতিপুৱা 8টামান বজাত নৱেম্বৰৰ 8 তাৰিখ 8টামান বজাত মোক ইউৰ'লজিৰ ডক্টৰজনক ফোন কৰিলে দিছোঁ অটিমে আহ যাওঁ বুলি পেলাই তাৰপিছত অটিত গুচি গ'লোঁ যোৱাৰ পিছত এনেকৈ ক'লে যে ডাইৰেক্ট কৈছে ড্ৰেছ চেঞ্জ কৰ তো মই নাজানো সেইটো টাইমত যে মোক ট্ৰান্সপ্লাণ্ট কৰিব মোৰ যে কিবা এটা হ'ব যাই আছে সেই সময়ত তাত সোমোৱাৰ লগে লগে সেইবিলাক মোৰ একো মানে টেনশ্যনে নাই মই কাপোৰ চেঞ্জ কৰোঁতে তাই কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ডক যে পইচা পাতি ক'ত কেনেকৈ পাৰোঁ দেচোন মই এনেকৈ মাথা মাৰি থাকিব লাগিব লৈ পেলাই তাৰপিছত সেনেকৈ সোমালোঁ যাই ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ সোমালোঁ তাইক মানে মই বেলেগ একো মানে কথা ক'বই পোৱা নাই মানে ব্ৰেইনত মোৰ সেইবিলাক আহাই নাই এটাই মানে মোক পইচা মোৰ যদি অপাৰেশ্যনটো হয় অপাৰেশ্যনৰ ভিতৰত মই থাকিম ICUৰ ভিতৰত থাকিম পইচা কোনে বিচাৰি দিব পইচা ক'ত পাবি এইবিলাকহে তাৰমানে তাইকো সেইটোৱে আৰু সেইখিনিয়ে কৈছোঁ তাইক তাৰপিছত এনেকৈ সেইদিনা তাৰপিছত আৰু মোৰ ইনজেকশ্যনবিলাক দিয়াৰ পিছত আৰু অপাৰেশ্যন কৰিলে অপাৰেশ্যন কৰাৰ পিছত কৰাৰ সময়ত ডক্টৰ এজনে কৈছে যিটো তোমাৰ অপাৰেশ্যন হৈ গ'ল কংগ্ৰেচুলেশ্যন বুলি পেলাই এনেকৈ কোৱাৰ পিছতে মই সেইখিনি গম পাইছোঁ আৰু গম পোৱাৰ পিছত আকৌ ICUত লৈ গ'ল ICUত নিয়ে বেডত নামালে সেইখিনি গম পাইছোঁ তাৰপিছত আৰু সেনেকৈ 1 ৰাতিমানৰ পিছত ভালকৈ মানে হোষ্টটো আহিলে কথা ক'ব পৰা হ'লোঁ তাৰপিছত কথা কোৱা পৰা হোৱাৰ লগে লগে মই নাৰ্ছগৰাকীক কৈছোঁ ICUত যে মোবাইলটো দিয়কচোন মই ফোন এটা কৰিব লাগে বুলি পেলাই তাৰপিছত মোবাইলটো দিলে নাম্বাৰ দি ফোনটো লগাই দিলে কথা পাতিলোঁ যে পইচা পাতি কি কৰিছে লগত কিমান পইচা আছে সেইখিনিয়ে আৰু তাইক সুধিছোঁ মানে মই কেনেকৈ আছোঁ কি নাই এইবিলাক হেৰি কৰিব দৰকাৰ নাই যে পইচা আছেনে নাই লগত আছেনে নাই বুলি পেলাই তাৰপিছত তাই মোক ভাল খবৰ দিলে তাই ক'লে যে চিন্তা কৰিব নালাগে তোক পইচা পঠাইছে দে বুলি পেলাই তাৰপিছত মই বোলো কোনে পইচা পঠাই দিছিল তাৰপিছত দাবৈচা ছাৰে তোক 50,000 টকা পঠাই দিছে বুলি কৈছে দাবৈচা আমাৰ BTCৰ EM হয় আমাৰ ভেৰগাঁও সমষ্টিৰ EM হয় তেখেত MCLৰ দাবৈচাবোৰ তেখেতে 50,000 টকা পঠাই দিছে বুলি ক'লে আৰু তাৰপিছত মনটো মোৰ বহুত ভাল লাগিল মানে ভাল লাগিল মই তাৰপিছত দে ঠিকে আছে বুলি পেলাই তাৰপিছত ধুনীয়া টোপনি মাৰিছোঁ আৰু ইফালে বিষত থাকিব পৰা নাই তাৰপিছত এনেকৈ 2-3 দিনমান গ'ল যোৱাৰ পিছত ICUত অকলে থাকিব লগা হয় ট্ৰান্সপ্লাণ্ট ICUটো বেলেগটো অকলে পেচেণ্ট বেলেগ আৰু পেচেণ্ট নাৰাখে তাতে তাৰপিছত এনেকৈ থাকিলোঁ ভালে ৰিপৰ্টো মোৰ ভাল আহিল ক্ৰিয়েটিনাইন কমি গ'ল ক্ৰিয়েটিনাইন প্ৰায় মোৰ 2-3 দিনৰ পিছত 0.99 98 এনেকৈ আহি গ'ল 0.98 99 এনেকৈ আহি গ'ল তাৰপিছত হিমোগ্ল'বিনো বাঢ়িলে হিমোগ্ল'বিনো মোৰ প্ৰায় 6, 7, 8 এনেকৈ বাঢ়ি গৈ থাকিল তাৰপিছত সেনেকৈ মোটামুটি মই প্ৰায় 20 দিনমান থাকিলোঁ ICUতে মানে এনেই ওলাব লাগে 8-10 দিনতে ওলাই দিয়ে কিন্তু মই 20 দিনলৈকে থাকিলে ডক্টৰেও ক'লে ছাৰেও ক'লে আমাৰ ইউৰ'লজি হেড শশাংক বৰুৱা ছাৰ তেখেতেও মানে থাক দে যদি ৰুম পোৱা নাই ইয়াতে থাক বুলি পেলাই এনেকৈ থাকিব ক'লে থাকিলোঁ আৰু কাৰণ তাৰপৰা ডাইৰেক্ট বেডত থাকিব নোৱাৰিতো ডাইৰেক্ট ৰুমত যাব লগা হয় ৰুম বিচাৰিব কিবা বিচাৰা ইমান মানে কেনেকৈ ক'ত কি কৰোঁ 50,000 টকাটো আৰু কিমান দিন যাব অপাৰেশ্যনৰ কাৰণে গোটেই মেডিচিন বাহিৰৰ পৰা প্ৰায় বেছিভাগ কিনিব লগা হৈছে তো এনেকৈ ফাৰ্মাচীৰ পৰা বাকী হেৰি কৰা আছিল তাৰ পৰা বাকী আনি থকা হৈছিল তাৰপিছত এনেকৈ এতিয়া ৰুম ল'ব লাগিলে পইচা লাগিল ৰুমৰ এডভান্স দিব লাগিব তাৰপিছত আৰু যিটি ৰুমতো থাকিব নোৱাৰে পূৰা ভাল পকী ৰুম তাৰপিছত ভিতৰতে লেট্ৰিন বাথৰুম থকা ৰুমত থাকিব লাগিব তাৰপিছত এনেকৈ ওচৰতে ৰূপনগৰত ৰুম এটা ল'লোঁ তাৰপিছত তেতিয়া একদম মোবাইলটো ICUত থাকোঁতে মোবাইলটো খুজি পঠালোঁ মোবাইলটো দি দিলে মোক লগতো মুঠতে চবকে ফোন কৰোঁ আৰু যে মোক পইচা দি মোক সহায় কৰ মই ভাল হ'ব লাগিব মোৰ অপাৰেশ্যন হ'ল মই ভালে আছোঁ এতিয়া মোক আৰু পইচা লাগে মুঠতে যাক যেনেকৈ পাৰে পইচা খুজিছোঁ আৰু চবেই মোক সহায় কৰিছে দেই একদম যিমান পাৰে মোক সহায় কৰিছে চবেই আৰু গাঁৱৰ মানুহবিলাকেও সহায় কৰিছে
লগ বন্ধু বহুতে সহায় কৰিছে মোক। তাৰমানে মোৰ নিজতে 1 টকাও পইচা নাই, মই বেলেগৰ পইচাৰে মই অপাৰেশ্যন হৈছোঁ, বেলেগৰ পইচাৰে মই ভাল হৈছোঁ। সেয়া আৰু মানুহৰ আশীৰ্বাদ সঁচাকৈ ইমানেই মৰম দিছে মানে মোক, মই কি ক'ম, মই মানে কিদৰে ধন্যবাদ দিম, মই ভাষা নাই মোৰ ওচৰত। এই আৰু কাহানী। তাৰপিছত এনেকৈ ৰুম ল'লোঁ, ৰুমত থাকিলোঁ, ৰুমতো 3 মাহ থাকিলোঁ, তাতো বহুত কাহানী, কাৰণ ডেইলি চব বস্তু কিনিব লাগে। এইফালে আকৌ মেডিচিন আছে, মেডিচিন আৰু সপ্তাহে সপ্তাহে টেষ্ট কৰিব লাগে, সপ্তাহে সপ্তাহে আহিব লাগে এই চেকআপৰ কাৰণে। টেষ্ট কিনিব গোটেই ফ্ৰী, কিন্তু অহা যোৱা খৰচা, ৰুম ভাড়া 9,000 টকা আছিলে। তাৰপিছত আৰু মেডিচিন, মানে এনেকুৱা মেডিচিন চলিছিলে প্ৰথমতে, খাব লাগে বহুত দামী দামী, সেইবিলাক মেডিচিনৰ পইচা মানে ক'ৰ পৰা কেনেকৈ আহিছে মানে একদম এইটো ভগৱান জানে আৰু। এনেকৈ ট্ৰান্সপ্লাণ্ট হয় আজি 2 বছৰ হ'ল, ভালে কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আপোনালোকে ইমানখিনি মোক সহায় কৰিছে, তাৰ কাৰণে মই সদায় কৃতজ্ঞ। ভগৱানৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা কৰিম, আপোনালোকে সদায় ভালে কুশলে থাকক, আপোনালোকৰ পৰিয়াল ভালে কুশলে থাকক। ময়ো